हेलो फ्रेंड्स, श्रेयास भगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে গৈ আছোঁ ৰেল লাইনে যেহেতু আমাৰ ৰাস্তাটো খুব বেয়া, সেইটো কাৰণে বেয়া আৰু মানে কি হৈছে যেহেতু এটা ট্ৰেইন নচলে, সেইটো কাৰণে এনেদৰে যাবলৈ মন গ'ল। আমি গৈ আছোঁ আমাৰ ভকতৰ ঘৰলৈ বৰতীয়া দিবৰ কাৰণে। ভকতৰ মাক ঢুকালে, সেইটো কাৰণে এইকেইদিন মই ভ্লগো দিয়া হোৱা নাই, মানে একো ৰেচিপি বনোৱা নাই। আমি যিহেতু ব্ৰত কৰি থাকিবলগীয়া হৈছে, কিন্তু সৰু এটা ৰেচিপি লৈ আহিছোঁ, বলকচোন আমি চাওঁ। আপোনালোকে চাগে ভাবিছে বিগ কলা বটলটো দেখি যে কিহৰ কাৰণে মই দিছোঁ, কিন্তু আপোনালোকে দেখিব বিগ কলা আৰু পিঠাগুড়িৰে এটা নতুন ৰেচিপি লৈ আহিছোঁ মই যে আপোনালোকৰ আগলৈ। মই প্ৰথমতে 1.5 কাপ চাউল লৈ লৈছোঁ, এনেকৈ তিয়াই লৈছোঁ। আগৰ পৰা মই তিয়াই থোৱা নাই, ডাইৰেক্ট মিক্সাৰ গ্ৰাইণ্ডাৰত এনেকৈ দি জুচাৰটোত মই জুচৰ নিচিনাকৈ অলপ থপথপীয়াকৈ এনেদৰে বনাই ল'লোঁ। এয়া মই কিন্তু আগৰ পৰা চাউলখিনি তিয়াই থোৱা নাই, ধুই পেলাই ডাইৰেক্ট আকৌ এনেকৈ পানী দি ডাইৰেক্ট ইয়াতে দি লৈছোঁ। এয়া মই তেনেকৈ কৰি পেলাই ভালদৰে এনেকৈ লৰাই লৈছোঁ। তাৰপাছত মই ইয়াত চেনি দি দিম প্ৰায় 5 চামুচমান। আপোনালোকে যদি কোনোবাই ট্ৰাই কৰিম বুলি ভাবে নিমখো দিব পাৰে, কিন্তু মই চেনি দিছোঁ। সোৱাদ অনুযায়ী চেনিটো মানে মই 5 চামুচ দিছোঁ। দি পেলাই ভালদৰে এনেকৈ মিহলাই ল'ম। তাৰপাছত মই এয়া পাউডাৰ গাখীৰ দি দিছোঁ 1 চামুচ, দি পেলাই আৰু অলপমান দি দিছোঁ এয়া পাউডাৰ গাখীৰ, যিটো পাউডাৰত পায় আমুলটো, সেইটো হয়। এয়া মই অকণমান ফুলিবৰ কাৰণে বেকিং দি দিছোঁ 1 চামুচ, দি পেলাই আৰু অলপমান দি দিছোঁ। তাৰপাছত এনেকৈ ভালদৰে গোটেইখিনি মিহলাই ল'ব লাগিব। গোটেইখিনি এনেদৰে মিহলাই যিটো মই আপোনালোকক কৈছিলোঁ বিগ কলা, মানে আমি ঘৰত খাবলৈ আনিছিলোঁ। মই ভাবিলোঁ এটা নতুন ৰেচিপিকে কৰা যাওক বিগ কলা দি পেলাই। এয়া আপোনালোকে দেখিছে মই এনেদৰে লৰাই লৈছোঁ। লৰাই গোটেইখিনি ভালদৰে মিহল কৰি লৈছোঁ। এয়া মই বিগ কলা এনেদৰে হাফৰটোতে লৈ পেলাই প্ৰথমতে 1 কাপ দিলোঁ, 1 কাপ কাপটোৰ জোখে দি, বেছিকৈও দিব পাৰে, মই 1 কাপ দি অকণমান বেছিকৈ দিছোঁ। আৰু ভালদৰে এনেকৈ মই মিহলাই ল'লোঁ গোটেইখিনি। আৰু বিগ কলাৰ দিয়াৰ কাৰণে মানে ইয়াত অলপ টেষ্টটো বেলেগ হৈছিলে, এটা ইউনিক হৈছিলে। মানে এনেতো আমি এনেদৰে বনাই খায়ে থাকোঁ ইডলি হিচাপে, কিন্তু বিগ কলাটো দিয়াৰ কাৰণে এটা নতুন ৰেচিপি হৈ গৈছিলে, সেয়ে মই আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়া মই ইডলি ষ্টেণ্ডডালত এনেকৈ ভালদৰে চামুচখনেৰে দি যাম। এয়া গোটেইকেইটাতে এনেদৰে চাব যাতে পৰি নাযায়, যিহেতু বহুত লিকুইড হৈছে বস্তুটো। এয়া মই এনেদৰে গোটেইখিনি কৰি পেলাই ইয়াতে মই বাদাম আৰু ড্ৰাই ফ্ৰুটছ, আপোনালোকে যদি যি দিম বুলি ভাবে সেয়াই দিব পাৰে, ড্ৰাই ফ্ৰুটছ যিকোনো। মই বাদাম দিছোঁ আৰু খিচমিচ, যিহেতু মোৰ হাতত বেছি নাছিলে, অলপেই আছিলে, সেইটো কাৰণে মই এটা দিছোঁ। আপোনালোকে ওপৰত মানে যেনেধৰণে হওক যি টি ধৰক, আপোনালোকে খিচমিচৰ উপৰিও বাদাম চাদাম আদি কৰি মানে ড্ৰাই ফ্ৰুটছত যিখিনি থাকে সেইখিনি আপোনালোকে দিব পাৰে ভাঙি, বা চেৰিও দি দিব পাৰে। যিহেতু মোৰ ওচৰত চেৰি নাছিলে সেইদিনাখন, মই এনেদৰে বনালোঁ। এটা কথা মই এইখিনিতে কৈ থওঁ আপোনালোকক, বিগ কলাটো দিয়াৰ কাৰণে কিন্তু টেষ্টটো অলপ বেলেগ হৈছিলে। মিঠাও এটা টেষ্ট আহিছিলে আৰু নিমখীয়াও এটা টেষ্ট আহিছিলে, খাবলৈ ভাল লাগিছিলে। কিন্তু মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, কিন্তু যি কি নহওক আৰু ভাল লাগিছিলে।
এয়া মই এনেকৈ গোটেইখিনি কৰি ল'লোঁ। এয়া গোটেইখিনি কৰাৰ পাছত মই লৈ পেলাই কুকাৰত এনেকৈ যেনেকৈ আমি ইডলি বনাওঁ তেনেকৈ দি পেলাই এটা ভালদৰে তলত পানীখিনি দি ল'ব লাগিব। পানী প্ৰায় আধা গিলাচমান, যিহেতু সকলোৱে জানেই আজিকালি। এয়া এনেকৈ এটা হুইচেল মৰাত মই এয়া চাওক কিমান ধুনীয়া হৈছে কালাৰটো। যিহেতু বিট কলা দিয়া হৈছিলে, কালাৰটোও হৈছে, টেষ্টটোও হৈছে। এয়া হৈ গ'ল। অতি সহজ হয় এইটো। আপোনালোকে কোনোবা আলহী আহিলে এনেদৰে পটককৈ বনাই খুৱাব পাৰে। এটা ইউনিক বস্তু বনি গৈছে আৰু এয়া আজি মই আপোনালোকৰ আগলৈ এইটো সৰু ৰেচিপি লৈ আজি আহিলোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি মোৰ চেনেলত আজি প্ৰথম আহিছে তেতিয়াহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।